সো হে বন্ধু বান্ধৱীসকল মোৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালো। সো আজি আমি অলপ কথা পাতিম টেকনলজিৰ ওপৰত, যোনটো আমি অসমীয়াত কওঁ প্ৰযুক্তি, বুজিছে? সো আপোনালোকে ভাবি চাওকচোন যে টেকনলজি কিমান দিনক দিনে আগবাঢ়ি গৈ আছে, হয়নে নহয়? কিমান পৰিৱৰ্তন হৈ আছে টেকনলজি। ধৰি লওকচোন যেনেকুৱা আমাৰ ককা আইতাৰ বয়সৰ তেতিয়া ৰেডিঅ' আছিলে। এইবোৰ যে আমি এতিয়া পাই আছো টিভি, কিবা মোবাইল ফোন, টিভি, লেপটপ, এইবোৰ নাছিলে, একোৱে নাছিলে সেইটো টাইমত। 1950 চন বা 1940 চনত ককা আইতাৰ বয়সত এইবোৰ একোৱে নাছিলে। প্ৰথম ৰেডিঅ' আছিলে। ৰেডিঅ'ত মানুহে নিউজ শুনিছিলে বা কিবা গান শুনিছিলে। সেইটোৰ দ্বাৰা এনেকুৱা যোনটো বেটাৰী দি চলিছিলে, এই ডাঙৰ ডাঙৰ ৰঙা ৰঙা এভাৰ ৰেডি নে কি কয়, এই কিবা কয় আৰু, সেই বেটাৰীটো যে ৰঙা ৰঙা, সেইটো দি চলিছিলে। তাৰ পিছত অলপ কেইবছৰমান পিছত, 10 বছৰ 12-15 বছৰ পিছত টিভি ওলাইছে। তাকো সেই টিভি নহয়, এই প্লাইউড নে কাঠৰ টিভি যে ডাঙৰ ডাঙৰ, সেই টিভি ওলাইছিলে। ভাবক, সেই টিভিত মানুহ চাইছিলে, তাকো ব্লেক এণ্ড হোৱাইট, কালাৰিঙো নাছিলে। তাৰ পিছত আকৌ সেইটো টেকনলজিৰ ওপৰত বেছ কৰি কেনে এইটো বাৰু বনাই তাৰপিছত ৰঙিল টিভি আনিলে, কালাৰিং টিভিত। এতিয়া তাৰপিছত এনেকুৱা হৈ গৈছিলে যে সেইটো টাইমত মানে ক'ৰবাত যদি কালাৰিং টিভি লয় এৰিয়াটোত, মানে মানুহবোৰ দৌৰি তাতে চাব যায়। কিহৰ কাৰণে? কাৰণ ব্লেক এণ্ড হোৱাইটৰ পৰা অলপ পৰিৱৰ্তন হৈছে কালাৰত, য'ত মানুহে কালাৰিং চাব পাৰে, অলপ কালাৰ য'ত থাকে। চ' ভাবক, তাৰ পিছত এনেকে লাহে লাহে 2000 চন আহিলে। 2000 চনত আৰু তাৰপিছত এনেকুৱা বেলেগ ইন'ভেশ্যন কৰি বেলেগ এনেকুৱা নতুন টিভি। এতিয়া আৰু ৱাল টিভি, য'ত ইমান ডাঙৰ মানে বহুত আল্ট্ৰা টাইপ, মানে বহুত ডাঙৰ এনেকুৱা ৱাল টিভি পায় এতিয়া এইটো টাইমত। তে ভাবক কিমান পৰিৱৰ্তন হৈ আছে আমাৰ টেকনলজিত। আৰু পৰিৱৰ্তনটো কিহৰ কাৰণে হৈছে? পৰিৱৰ্তন আমিয়ে কৰি আছো। আমাৰ নিচিনা মানুহ যেতিয়ালৈ আছে তেতিয়ালৈ টেকনলজি চলিব, কাৰণ টেকনলজি মানুহৰ কাৰণে চলে। মানুহ চাইণ্টিষ্টবোৰ এইবোৰতো মানুহে হয়। চ' সিহঁতেতো টেকনলজি কৰি আছে, ইন'ভেশ্যন কৰি আছে নতুন। চ' সেইটোৱে কথা। ভাবক এতিয়া আৰু 10 বছৰ 20 বছৰৰ পিছত আৰু কি হ'ব, কি ধৰণৰ টেকনলজি আহিব ভাবক। মানে আমাৰ যেতিয়া ল'ৰা ছোৱালী হ'ব 20 বছৰ 25 বছৰ পিছত, সিহঁতে আৰু কিমান নতুন টেকনলজি পাব। চ' সেইবোৰ আমি তেতিয়ালৈ নাজানাই হ'ম আৰু, মানে তেতিয়া আমাকে শিকাব ল'ৰা ছোৱালীবোৰে। চ' ভাবো তাৰপিছত যেনেকুৱা আমাৰ মা দেউতাহঁতে আগতে যেনেকুৱা, এতিয়াহে এইবোৰ ব্লুটুথ স্পীকাৰ ওলাইছে, গান শুনা, মোবাইল দি কানেক্ট কৰে ব্লুটুথ দি, তাৰপিছত এটা বস্তু পায় যোনটো গান শুনিব পাৰে যে, সেইবোৰত আজিকালি গান শুনে, মানুহে কিনে। চ' আগতে এইবোৰ নাছিলে। আগতে টেপ ৰেকৰ্ডাৰ আছিলে, য'ত কেছেট সোমাই কেনে গান শুনিছিলে মানুহে। ভাবক কি ধৰণৰ মানে টাইপ আছিলে বস্তুটো, আৰু এতিয়া কেনেকুৱা। চ' কিমান চেঞ্জ হৈ আছে, কিমান ডেভেলপ হৈ আছে টেকনলজিত। আৰু সেইটো কিহৰ কাৰণে সম্ভৱ হৈছে? মানুহৰ কাৰণে। মানুহে চেঞ্জ হৈ আছে। মানুহ যদি ভাবে নাই এনেকে থাকিম, তেতিয়াহ'লে চেঞ্জ নহবই। টেকনলজি যিমান নতুন আহক, চেঞ্জ নহবই। আৰু চেঞ্জ কিহৰ কাৰণে আছে? মানুহে নতুন ইন'ভেশ্যন কৰি আছে। যোনবোৰ চাইণ্টিষ্ট হয় বা যোনবোৰ এনেকুৱা টেকনলজি বেছড চায়েন্সৰ ওপৰত, সিহঁতে নতুন এনেকুৱা কৰি আছে, মানে টেকনলজি ৰিচাৰ্চ কৰি আছে, বনাই আছে। চ' সেইকাৰণে এইবোৰ সম্ভৱ হৈছে, বুজিছে? আৰু এতিয়া চাব, আগতে আমি ফেন লাইট নোহোৱাৰ কাৰণে যাই কেনে চুইচটো টিপিব লাগে, ফেনটো দিব, চুইচটো দিব লাগে। এতিয়া এইবোৰ এতিয়া চব ৰিমট কণ্ট্ৰল হৈ গৈছে। এতিয়া খিৰিকী দৰ্জা আজিকালি ৰিমটেদি খুলে। ভাবিছা কেনে ধৰণৰ চিষ্টেম ক্ৰিয়েট কৰি আছে মানুহে, নতুন ইন'ভেশ্যন আনি কিমান কি কৰি আছে। চ' আমি যোনবোৰ চাইণ্টিষ্ট, সিহঁতক আমি সঁচাকৈ বহুত ৰেচপেক্ট কৰিব লাগে, কাৰণ সিহঁতৰ কাৰণে আমি এইবোৰ চাই আছো বা ইউজ কৰিব পাৰি আছো। চ' বহুত ৰেচপেক্ট কৰিব লাগে আমি। তাৰপিছত এতিয়া ধৰি লওক আৰু খানাই, আগতে খোৱা বস্তু আনিবৰ কাৰণে দোকান যাবই লাগিব। দোকান নগ'লে আমাৰ নহ'ব, কাৰণ খোৱা বস্তু আমি আনিব নোৱাৰো। বা কিবা কিনিব লাগে, কাপোৰ, সেইটো আমি যাব লাগে দোকান, যি নহওক, বেংকৰ কামত তাতেও যাব লাগে। কিন্তু এতিয়া মোবাইল অহাৰ পৰা ভাবক, আগতেতো মোবাইল নাছিলে এইবোৰ, এতিয়াহে আমি এইবোৰ এণ্ড্ৰইড পাইছো, স্মাৰ্টফোন এইবোৰ এনেকুৱা। আগতে খালি ফোন কৰা, ফোন যোৱা, বাছ কিপেডৰ। এতিয়াহে এইবোৰ নতুন ফিচাৰ সোমাই কৰাইছে, হয় কিনে নাই? চ' এতিয়া আমাৰ মোবাইল দিয়ে হৈ যায়, বেংকৰ কাম হৈ যায়, অনলাইন কিবা কাপোৰ কিনিব লাগে সেইটো হৈ যায়, বা বস্তু কিনিব লাগে সেইটো হৈ যায়, ঘৰত আহি দি যাব আপোনাক। ভাবক কিমান, সেইটোত কিন্তু আলচি হৈছে দিয়কচোন, মানুহবোৰ আলচি হৈ গৈছে আজিকালি, চবে ঘৰত বহি এইবোৰ হৈ গৈছে। চ' কিন্তু ডেভেলপ কৰাইছে, বহুতখিনি ডেভেলপ কৰাইছে। আৰু পিছলৈ আৰু 10-20 বছৰৰ পিছত আৰু কিমান ডেভেলপ হ'ব ভাবক। মানে ভিডিঅ'টো সেইকাৰণে মই আজি বনালো, যাতে মানুহে জানক বা শিকক যে টেকনলজিয়ে আমাক কিমান চেঞ্জ কৰিব পাৰে। মানুহৰ মানে যোনটো আমি আছো এতিয়া, যোনটো আমি চলি আছো, সেইটো আমাৰ লিভিং অফ ষ্টেণ্ডাৰ্ড। লিভিং অফ ষ্টেণ্ডাৰ্ড বুলি ইংৰাজীত, অসমীয়াত কি ক'ম নাজানো, ইমান অসমীয়াত কেঁচাম। চ' লিভিং অফ ষ্টেণ্ডাৰ্ড কিমান চেঞ্জ কৰিব পাৰে ভাবক, হয় কি নাই টেকনলজি এটাই। চ'
ভিডিঅ'টো যদি ভাল লাগিছে য়েছ এটা লাইক কৰি দিব তাৰপিছত কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো মানে এটা টেকন'লজিৰ ওপৰতে বনালোঁ মানে টেকন'লজি কি হয় কেনেদৰে আৱিষ্কাৰ হয় আৰু মেইন কথা আপোনালোকে সেই কৰক মানে ভাবি লওক যে টেকন'লজি মানুহ যদি আছে তেতিয়াহে টেকন'লজি চলিব কাৰণ টেকন'লজি বস্তুটো মানুহ নোহোৱাকৈ নচলে কাৰণ মানুহেহে টেকন'লজি নতুন ইন'ভেশ্যন কৰে চ' মানুহ থাকিলেহে টেকন'লজি চলিব কাৰণ আৰু মেইন দুটা বেলেঞ্চ হ'ব লাগিব টেকন'লজিও বেলেঞ্চ হ'ব লাগিব আৰু মানুহো কাৰণ মানুহ যদি নাথাকে টেকন'লজি কেনেকৈ চলিব আৰু টেকন'লজি থাকিলেহে মানুহৰ মানে লিভিঙৰ ষ্টেণ্ডাৰ্ড বাঢ়িব মানে জানিব যে টেকন'লজিৰ ওপৰত বস্তুটো চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব কাৰণ মোৰ ভিডিঅ'বোৰ মানে চবেই চাই আহে কিন্তু ছাবস্ক্ৰাইব নকৰে চ' ছাবস্ক্ৰাইব কৰি দিব মোৰ যিমান মানে ডেইলি ভিডিঅ' আপলোড দিওঁ চবেই চাই মোৰ ভিডিঅ' কিন্তু বহুতে ছাবস্ক্ৰাইব নকৰে যোনে ছাবস্ক্ৰাইব কৰোঁতে বেলেগ কথা সিহঁতক থেংক ইউ ছ' মাছ ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু যোনে কৰা নাই প্লিজ কৰি দিব আৰু কি ছাবস্ক্ৰাইব কৰোঁতে কি যাব কওকচোন এটা ছাবস্ক্ৰাইব কৰিব লাগে চ' ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে এনেকুৱা নতুন ভিডিঅ' পাব আপোনালোকে তেতিয়া মোৰো অলপ মটিভেশ্যন পাম মই যে মোৰ ভিউৱাৰ্ছবোৰো ভাল পাইছে মোৰ ভিডিঅ'বোৰ চাই তেতিয়াহে মোৰ অলপ ভাল লাগিব আৰু নতুন ভাল ভিডিঅ' আপোনালোকে আনিব পাৰিম চ' আজিলৈ এইখিনিয়ে ভিডিঅ'টো চ' শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই